পূৰ্বে আমি আপোনালোকক জনাইছিলো যে কলকাতাত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ অসমৰ 4জনকৈ যুৱকৰ মৃত্যুক সাকোৱালি লৈছে সেই দুৰ্ঘটনাৰ শেহতীয়া দৃশ্যাৱলী আমাৰ হাতত আহি পৰিছে মোকালমোৱাৰ পৰা 5জনীয়া এই যুৱকৰ দলটো গৈছিল দীঘালৈ গৈ থকা অৱস্থাত গোলাঘাটত সংঘটিত হয় ইনোভা গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু তাৰ পাছতে এই 4জনকৈ যুৱকে মৃত্যুক সাকোৱালি লৈছে নিহত যুৱককেইজনৰ নাম হৈছে মজাফৰ আলী ৰাহুল আলী চান মহম্মদ আৰু তাৰিকুল আৰু এই ঘটনাৰ পাছতে সমগ্ৰ নলবাৰী মোকালপোৱাত তেতিয়া শোকৰ ছাঁ পৰিছে আৰু এই যুৱককেইজনৰ দৃশ্য ফটো আহি পৰিছে আমাৰ হাতত স্থিৰ ফটো আহি পৰিছে এই যুৱককেইজনে গৈছিল পশ্চিমবংগৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবৰ বাবে গৈছিল অসম ভ্ৰমণত আছিল আৰু তাৰ পাছত আজি পুৱাৰ ভাগতে দীঘালৈ বুলি ৰাওনা হৈছিল কিন্তু দীঘালৈ গৈ থকা অৱস্থাত গোলাঘাটত তেওঁলোকৰ ইনোভা গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু সেই দুৰ্ঘটনাটোতে এই 4জনকৈ যুৱকে কৰোণভাৱে মৃত্যুক আঁকোৱালি লয় আৰু এই স্থিৰ চিত্ৰ আমি যুৱককেইজনৰ আপোনালোকক দেখুৱাইছো ইতিমধ্যে নামসমূহ আমি জনাইছো আৰু এই দুৰ্ঘটনাৰ পাছতে মোকালমোৱাত এতিয়া শোকৰ ছাঁ পৰিছে মোকালমোৱাৰ পৰা গৈছিল এই 5জনীয়া যুৱকৰ দলটো দীঘালৈ ইনোভা গাড়ীৰে দীঘালৈ বুলি ৰাওনা হৈছিল আৰু তেনে অৱস্থাতে গোলাঘাটত দুৰ্ঘটনাত পতিত হয় আৰু এই দুৰ্ঘটনাটোতে 4জনকৈ যুৱকৰ কৰোণভাৱে মৃত্যু হয় যুৱকেইজনৰ নাম পুনৰবাৰ জনাইছো মজাফৰ আলী ৰাহুল আলী চান মহম্মদ আৰু তাৰিকুল